নমস্কাৰ বন্ধুসকল, মই মধু গগৈ আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো অলপ বিশেষ ধৰণৰ। মই শ্বুটিঙত কেনেধৰণে আমি কি কাম কৰা হয়, কেনেধৰণে আমি শ্বুটিং কৰিলোঁ, প্ৰথমতে আমি শ্বুটিঙৰ আৰম্ভণি পৰ্ব কেনেধৰণে কৰিলোঁ, সকলোৱে পবিত্ৰ মনেৰে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বিশ্বকৰ্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ শ্বুটিংটো সুকলমে পাৰ হৈ যায়। আৰু নতুন প্ৰজন্মৰ সকলো হিৰ'ইন, চাইল্ড আৰ্টিষ্ট, কেমেৰা, মোৰ ভাইটি উত্তম, আমি সকলোৱে ভগৱানৰ ওচৰত সেৱা কৰিলোঁ। সেয়া কৰি লৈ পিনে আমি শ্বুটিঙৰ মাজলৈ আগবাঢ়ি গ'লোঁ। সকলোৱে চাবচোন, শ্বুটিং কৰাৰ পৰা আমি ভিডিঅ'টো ৰিলিজ কৰালৈকে আমি কেনেধৰণে কি কাম কৰিলোঁ আপোনালোকৰ আগত অকণমান ভিডিঅ'টো আগবঢ়াই দিলোঁ। আপোনালোকে আশীৰ্বাদ কৰি থাকিব। মই চাকৰিৰ মাজতে আপোনালোকৰ মাজত শেহতীয়াকৈ হ'লেও সেয়া আগৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আপলোড কৰি দিলোঁ। আপোনালোকে চাব আৰু আপোনালোকে মৰম দি থাকিব। যিহেতু চাকৰিৰ ব্যস্ততাৰ মাজতো মই কেনেধৰণে কেতিয়াবা শ্বুটিঙত ব্যস্ত থাকোঁ। ধন্যবাদ। সকলোৱে আশীৰ্বাদ কৰিব আৰু মোৰ ফেচবুক পেজটো সকলোৱে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ অকণমান আশীৰ্বাদে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু উঠি অহা সৰু সৰু প্ৰতিভাসমূহৰ আগবাঢ়ি যোৱাত আপোনালোকৰ আশীৰ্বাদ হ'ব। আৰু শেষত মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ তাত যিহেতু ভিডিঅ'গ্ৰাফাৰ হিচাপে আহিছিলে দিনেশ ভাইটি, মেকআপ আৰ্টিষ্ট দীপাংকৰ, মোৰ অতি মৰমৰ ভাইটি, আমাৰ উত্তম ভাইটি, তুমি প্ৰডাকশ্যন হাউচটো ইমান ধুনীয়াকৈ চলাই নি মোক ইমান সহায় কৰাৰ কাৰণে ধন্যবাদ। বাই বাই। অভিনয় কৰিছে। আৰু এটা কথা কওঁ, যিহেতু আমি মানে যিহেতু ডাইৰেকশ্যন লাইনত ডাইৰেকশ্যন কৰা মানুহকেইটাৰ কথা কৈছোঁ, আমি ডাইৰেকশ্যন কৰিলেতো বহুত আৰ্টিষ্ট লগ পাওঁ, কিন্তু কি হয়, আজি যদি চেলিব্ৰিটি আৰ্টিষ্ট এজন গুৱাহাটীৰ পৰা মাতি আনো, তেওঁলোকে এনেও ধুনীয়া অভিনয় কৰিবই, সেইটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে অভিনয় জগতখন সৰুৰ পৰা শিকিছে। কিন্তু নতুন আৰ্টিষ্টবিলাকে তেওঁলোকৰ লগত ফেৰ মাৰিব পাৰি যে ইমান ধুনীয়াকৈ গানটো কৰিছে, কিন্তু সেইটো বেছি ডাঙৰ কথা। আৰু ডাইৰেক্টৰ হিচাপে মই বহুত গৌৰৱ কৰিছোঁ, যিহেতু আমাৰ ধেমাজিত ইমান ভাল প্ৰতিভাশালী ল'ৰা ছোৱালী আহিছে। সিহঁতে খুব কম বয়সৰ ল'ৰা ছোৱালী, কিন্তু তেওঁলোকক দীপাংকৰে গম পায় তেওঁলোকক ডাঙৰ দেখুৱাবলৈ কি কৰিব লগা হৈছে, যিহেতু তেখেতে মেকআপ আৰ্টিষ্ট হিচাপে। কিন্তু তেওঁলোকে ইমান কম বয়সতে ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু সৰু সৰু কিছুমান চাইল্ড এক্ট্ৰেছ আহিছিলে, তেওঁলোকেও ইমান ধুনীয়া অভিনয় কৰিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ। মই বিশেষ একো ক'ব লগা নাই বুলি ক'লোঁ, তেওঁলোকে অভিনয় বহুত ধুনীয়া কৰিছে। কিন্তু এইটো মোৰ লগতে যে কাম কৰিব লাগিব সেইটো কথা নহয়। ধেমাজি প্ৰায়বিলাক মানুহৰ লগতে কাম কৰক, কিন্তু নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰক, ভাল কাম কৰি যাওক, আগবাঢ়ি যাওক। অকল আমি এতিয়া ধৰক কি হয়, মই LP স্কুলৰ মাষ্টৰ বুলিয়ে ক'লোঁ, কিন্তু অকল মোৰ লগত যে থাকিব লাগিব, মোৰ লগতে শিকিব লাগিব সেইটো কথা নহয়। বাহিৰৰ আৰ্টিষ্ট ডাঙৰ কোৰিঅ'গ্ৰাফাৰ আছে, ডাঙৰ ডাইৰেক্টৰ আছে, তেওঁলোকতো কাম কৰক, তেওঁলোকৰ লগত কাম কৰি আগবাঢ়ি যাওক, সদায় আশীৰ্বাদ থাকিব। আৰু বিশেষ কথা ক'ব লগা একো নাই। গানটো আকৌ এবাৰ প্লে কৰি দিয়ক, আমি সকলোৱে নাচিম আৰু বিদায় ল'ম। আমি আমাৰ সন্মানীয় অতিথিসকলক তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ কিছু সময়ৰ পাছতে আমি আমাৰ গীতটি মুকলি কৰিম। ধন্যবাদ। ঠিক আছে।
নদীৰ নো সিটো পাৰ